নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক কোনো গাড়ীৰ বিষয়ে নকওঁ। মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত এডাল ষ্টেণ্ড, কিতাপ থোৱা ষ্টেণ্ড। তো সেইডাল যেতিয়া আহিল আৰু মোক ফোনো কৰিলে ফ্লিপকাৰ্টৰ ফালৰ পৰা যে আপোনাৰ যিডাল ষ্টেণ্ড আহিছে সেইটো আপুনি কেতিয়া ফিটিং কৰিব। মইতো বহুত ভাল পালোঁ, ৱাও ফ্লিপকাৰ্টত কিবা এনেকুৱা ফাৰ্নিচাৰ অৰ্ডাৰ দিলে কি ফিট কৰিবলৈ কোনোবা আহে মানে বহুত ভাল কথা। আপোনালোকক মানে এইটো ইনফৰ্মেশ্যনটো মই দিব এইটো কাৰণে ভিডিঅ'টো বনাইছিলোঁ, এই ইনফৰ্মেশ্যনটো দিবৰ কাৰণে। যদি আপোনালোকে ফ্লিপকাৰ্টৰ পৰা কিবা এনেকুৱা বস্তু অৰ্ডাৰ কৰে, ফাৰ্নিচাৰ বিচনা হৈ যাওক, মই যেনেকৈ আজি এইডাল অৰ্ডাৰ কৰিলোঁ, তো তেতিয়া তাৰ কাৰণে ফিটিঙৰ কাৰণে কোনো চিন্তা কৰিব দৰকাৰ নাই, ফ্লিপকাৰ্টৰ ফালৰ পৰাই মানুহ আহিব। তো তেতিয়াহ'লে কেনেকৈ ফিট কৰে আৰু কি বস্তু অৰ্ডাৰ কৰিছিলোঁ দেখাই আছোঁ। দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, মই যি দুজন ল'ৰাৰ কথা কৈছিলোঁ যে ছাৰ্ভিচ মানে এওঁলোকে ফিটিং কৰিব আহিব, যে এইটো মই দেখাইছোঁৱেই। তো এইটো ফিটিং কৰিবৰ কাৰণে দুজন ল'ৰা আহিছে, এই দুজন। তো এওঁলোকে ফিটিং কৰি লওক, তাৰপিছত মই আপোনালোকক বাকীখিনি দেখাইছোঁ আৰু কেনেকৈ ফিট কৰে সেইটোও দেখাই দিয়ক। মই ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া বক্সটো মানে যিডাল ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ, বক্সটো এইটো, আৰু মই এইটো এতিয়া এওঁলোকক খুলিব দিছোঁ। বক্সত থকা QR ক'ডটো এওঁলোকে স্কেন কৰি লৈছে, কাৰণ এওঁলোকে অফিচত এই বস্তুটো জনাব লাগিব যে আমি এই বস্তুটো ফিটিং কৰি আহিলোঁ। তো বন্ধুসকল চাওক, এইটো মোৰ আপোনাৰ কিতাপ থোৱা ষ্টেণ্ড, ধুনীয়া ফিটিং হৈ গ'ল, আৰু এইটো আপোনাৰ ৱালতো ফিটিং হৈ যাব। তো তাৰ কাৰণে সুবিধা দিয়া আছে, কিন্তু মই এতিয়া এইটো ৱালত নলগাওঁ, মই এতিয়া ইয়াতে ৰাখিম, আৰু দৰকাৰ হ'লে মই এইটো আপোনাৰ ৱালত ফিট কৰাই ল'ম। তো এইডাল চাই লওক, কিতাপ থ'বৰ কাৰণে বহুত সুবিধা, আৰু আপোনাৰ জেগাও কম লাগে, আপুনি কোনোবা এটা কৰ্নাৰটো ইয়াত ৰাখি দিব পাৰিব। বাকী এতিয়া মই যি দুজন ফ্লিপকাৰ্টৰ ল'ৰা আহিছে তেখেতসকলক সোধোঁ যে কিবা চাৰ্জ লয়নে আপোনালোকে, না কিমান দূৰলৈকে যায় তেনেকুৱা আৰু। ঠিক আছে, তেতিয়াহ'লে এওঁলোকক সোধোঁ এতিয়া যে এইটো যে ফিট কৰি যে এওঁলোক যে আহে ঘৰত, তেতিয়া এওঁলোকে কিবা ফিটিং চাৰ্জ লয় নেকি সেইটো সোধোঁ। তোমালোকৰতো চাৰ্জেবল কিবা লয় নেকি, নোলোৱা নাই একো? মানে কি, ময়ো একচুৱেলি মানে মই প্ৰথমতে যেনেকৈ গম পোৱা নাছিলোঁ যে ফ্লিপকাৰ্টৰ পৰা কিবা যদি ফাৰ্নিচাৰ আহে তো কেনেকৈ ফিটিং কৰি ভাবিছিলোঁ, কিন্তু এইটো যে সুবিধা আছিলে ফ্লিপকাৰ্টৰ ফালৰ পৰাতো নাজানো। বাকী এওঁলোকে কোৱা মতে কি, তোমালোকে মই সুধিব বিচাৰিছিলোঁ মানে কি, যি ফাৰ্নিচাৰ নাহক, বিচনা চিচনা কিবা আহিলেও তোমালোকে তো চব ফ্লিপকাৰ্টৰ ফাৰ্নিচাৰ আপুনি যিয়ে আনে বা অৰ্ডাৰ কৰে তো চব ফিটিং হৈ যাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগ পাম মোৰ আগতে, তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত, জয় অসম।